তো বন্ধুসকল আজিৰ ভিডিঅ'ত আমি আলোচনা কৰিম পোষ্ট অফিচ স্কেম once invest you will get rest 66600 starting at home তো ডাকঘৰ আঁচনি এবাৰ বিনিয়োগ কৰিলে ঘৰত বহি আপোনালোকে 66600 টকা পাব কেনেকৈ পাব ডাকঘৰ আঁচনিৰ জৰিয়তে এইটো ভিডিঅ'ত আপোনালোকে সবিহে জানিব পাৰিব সো ভিডিঅ'টো সম্পূৰ্ণ চাব আৰু যদি আপুনি মোৰ চেনেলত নতুন আহিছে প্লিজ চেনেলটো সাবস্ক্ৰাইব কৰি ৰাখিব আৰু নোটিফিকেশন বাটনটো দবাই ৰাখিব এইটো চেনেলত আপোনালোকে এলিৱে জবৰ আপডেটটো পাই থাকিব নতুন জব আহাৰ লগে লগে আপোনালোকে এইটো চেনেলতে পাই থাকিব ঠিক আছে বন্ধুসকল তো ইয়াতে এবাৰ বিনিয়োগ কৰিলে ঘৰত বহি আপুনি 66600 টকা পাব ইয়া যদি আপুনি আপোনাৰ সঞ্চয়ৰ ওপৰত কোনো ধৰণৰ ৰিস্ক ল'ব নিবিচাৰে তেন্তে ডাকঘৰত বিনিয়োগ কৰাটো আপোনাৰ বাবে এক অতি উত্তম বিকল্প বুলি প্ৰমাণিত হ'ব পাৰে কাৰণ ডাকঘৰ হৈছে চৰকাৰী একমাত্ৰ মাধ্যম ডাকঘৰত বিনিয়োগৰ বাবে বিভিন্ন আঁচনি আজি এটা ডাকঘৰ আঁচনিৰ বিষয়ে জানিম এই আঁচনিৰ জৰিয়তে মাত্ৰ এবাৰহে ধন বিনিয়োগ কৰিব পাৰিব আৰু 5 বছৰলৈকে ঘৰতে ধন পাব পাৰি ঘৰতে আঁচনিৰ পৰা কেনেকৈ 66600 টকা পাব পাৰে এইটো ভিডিঅ'ত আপুনি সম্পূৰ্ণ আলোচনা কৰিম বন্ধুসকল আহক আঁচনিটোৰ বিষয়ে অলপ আমি নলেজ লওঁ ডাকঘৰত ধন বিনিয়োগৰ বাবে বিভিন্ন আঁচনি ইয়াৰ ভিতৰত অন্যতম জনপ্ৰিয় আঁচনি হৈছে মাহিলী আয় আঁচনি MIS আঁচনিটোৰ নাম হৈছে MIS যদি আপুনি এই আঁচনিখন এবাৰ বিনিয়োগ কৰে তেন্তে আগন্তুক 5 বছৰৰ বাবে আপুনি নিশ্চিত মাহিলী আয় লাভ কৰিব 5 বছৰৰ পাছত আপুনি ইচ্ছা কৰিলে জমা ধন উলিয়াব পাৰে বা আৰু 5 বছৰ ৰাখিব পাৰে ইয়াত 9 লাখ টকা পৰ্যন্ত বিনিয়োগ কৰিব পাৰি আৰু ইয়াত যৌথ একাউণ্ট খুলিলে 15 লাখ টকা পৰ্যন্ত বিনিয়োগ কৰিব পাৰিব এই আঁচনিৰ সুতৰ হাৰ 2024 চনৰ জানুৱাৰীৰ পৰা বৃদ্ধি কৰা হৈছে বৰ্তমান আপুনি ডাকঘৰৰ মাহেকীয়া আয় আঁচনিৰ 7.4% সুত লাভ কৰিব ঠিক আছে বন্ধুসকল সো ইয়াতে আপোনালোকে ঘৰত বহি 66600 টকা পাব এই ডাকঘৰ আঁচনিখনত যদি আপুনি এটা একাউণ্ট সৰ্বোচ্চ 9 লাখ টকা জমা ধন বিনিয়োগ কৰে তেন্তে 7.4% সুতৰ হাৰত প্ৰতি মাহে 5550 টকা লাভ কৰিব অৰ্থাৎ 12 মাহ আপুনি মুঠ 66600 টকা পাব এই দৰে এটা ডাকঘৰ আঁচনিখন এবাৰ বিনিয়োগ কৰিলে ঘৰতে প্ৰতি বছৰে 66600 টকা লাভ কৰিব 5 বছৰৰ পিছত আপুনি মুঠ আয় হ'ব 3.33 লাখ টকা 5 বছৰৰ পিছত হয় আপুনি জমা 9 লাখ টকা উলিয়াব পাৰে যদি বিচাৰে আৰু 5 বছৰ বিনিয়োগ কৰি ৰাখিব পাৰে আৰু মাহিলী আয় লাভ কৰিব পাৰে এতিয়া আহো 1000 টকা থাকিলে বিনিয়োগ কৰিব পাৰিব ডাকঘৰৰ মাহেকীয়া আঁচনি MIS অতি জনপ্ৰিয় এই আঁচনিৰ জৰিয়তে বিনিয়োগকাৰীয়ে ন্যূনতম 1000 টকা বিনিয়োগ কৰিব পাৰে অৰ্থাৎ 1000 টকা থাকিলে ডাকঘৰৰ এই মহান আঁচনিখনত বিনিয়োগ কৰিব পাৰিব অৱশ্যে অধিক উপাৰ্জন কৰিব বিচাৰিলে অধিক ধন বিনিয়োগ কৰিব লাগিব ইয়াৰ পিছত আহো একাউণ্ট কেনেকৈ খুলিব আপুনি আপোনাৰ ওচৰৰ যিকোনো ডাকঘৰলৈ গৈ একাউণ্ট খুলিব বিনিয়োগ কৰিব পাৰে কিন্তু ইয়াৰ বাবে আপুনি এজন ভাৰতীয় নাগৰিক হোৱাটো প্ৰয়োজন বিনিয়োগ কৰাৰ আগত আঁচনিখনৰ সবিশেষ ডাকঘৰৰ কৰ্মচাৰীৰ পৰা লওক তাৰ পিছত আপোনাৰ পৰিচয় প্ৰমাণপত্ৰ হিচাপে আধাৰ কাৰ্ড বা ভোটাৰ ID কাৰ্ড বা পাছপোৰ্ট বা ড্ৰাইভিং লাইসেন্সৰ প্ৰয়োজন হ'ব লগতে ঠিকনাৰ প্ৰমাণ হিচাপে ইউটিলিটি বিলৰ লগতে MSI আবেদনৰ প্ৰমাণপত্ৰ আৰু দুখন ফটোকপি লাগিব এই সকলোবোৰ নথিপত্ৰ লৈ আপোনালোকৰ যোনটো ওচৰৰ যোনটো পোষ্ট অফিচ আছে পোষ্ট অফিচত আপোনালোকে যোগাযোগ কৰিব লাগিব ডাকঘৰত যোগাযোগ কৰিব লাগিব ঠিক আছে বন্ধুসকল তো এইখিনি ডকুমেণ্টছ লৈ আপোনালোকে যদি বিনিয়োগ কৰিব বিচাৰে আপোনালোকৰ ওচৰৰ যোনটো ডাকঘৰ আছে ডাকিয়াৰ লগত আপোনালোকে কথা পাতিব পাৰে ডাকঘৰত যাব পাৰে গৈ কিনে আলোচনা কৰি আপোনালোকে এটা একাউণ্ট কৰিব আৰু আপোনালোকে বিনিয়োগ কৰিব পাৰে ইয়াত সুৰক্ষা হয় ঠিক আছে এইটো টোটালি গভৰ্ণমেণ্টৰ আণ্ডাৰ গভৰ্ণমেণ্টৰ চৰকাৰী হয় ইয়াতে কোনো ধৰণৰ ৰিস্ক নাই ঠিক আছে বন্ধুসকল সো এনেকুৱা ধৰণৰ ভিডিঅ' আৰু জবৰ ইনফৰমেশ্যন সদায় পাই থাকিবলৈ আপুনি এইটো চেনেল সাবস্ক্ৰাইব কৰি ৰাখিব পাৰে এইটো চেনেলত আপোনালোকে সদায় জবৰ ইনফৰমেশ্যন পাই থাকিব